তেলৰ পাঁচফাল আৰু ধুনীয়া ছোৱালীৰ অতীত কাল কেতিয়াও খুচৰি নাচাবা দেই গাই হেনেকেতো চাবলৈ গ'লে গোটেই তোমাৰ শিল্পেকে হ'ব লাগে কাৰণ তোমাৰ আৰু ধুনীয়াৰ পাৰ্থক্যটো এনেকুৱা যেনেকুৱা জুই আৰু পানীৰ সৰি গাইস এজনী ছোৱালীৰ লগত মিলোৱা কাৰণে মই আকৌ পাহৰিছিলোৱে এজনী ছোৱালী নহয় বনৰীহে Mr. Bombastic, bomba fantasta. আৰে বাবৰে মৰম আকৌ বেলেগ আৰু মৰম চেনেটো ঠিকেই আছে কিন্তু ভিডিঅ' বনাই আকৌ 250 গ্ৰাম কিয় দেখাব লাগে এতিয়া এইবোৰ কৰি ভাইৰেলটো হৈ যাবা কিন্তু সমাজৰ আগত আকৌ মুখখনে দেখাব নোৱাৰিবা मैं क्यों किसी और को देखूं? मेरा वाला किसी से कम है क्या? নাই একোৱে কমি নাই মাত্ৰ এটা সফটৱেৰ আপডেটহে দৰকাৰ ভিডিঅ'টোত এনেকুৱা লেভেল দিছে যেনিবা তাৰ লগত বৰুণ ধামান আৰু টাইগাৰ শ্ৰফে আছে খেলা গোটেই এক্সপায়াৰ হহ অৱস্থা আৰু কথা শুনা আৰু মইতো এটা কথা ভাবি বহুতে কনফিউজ যে ইয়া মোবাইলটোত নেটৱৰ্ক পাই আছে কেনেকৈ লৰাৰ চৰিত্ৰ জনি সিঙৰ দৰে আৰু মাকক বুৱাৰী লাগে পাৰ্বতীৰ দৰে এনেকুৱা হলে কেনেকৈ হ'ব খুৰী কথা এষাৰ আছে নহয় লোকক কোৱা আগত ন নিজে চিকুটি চাব লাগে তুমি যদি জনি সিংক চিনি পোৱা নহয় তেতিয়াহলে তোমাৰ চৰিত্ৰটো আকৌ কম নহব যেনেকে মিয়া খালিফা मगर क्यों আৰু তোমাৰ ভাষাতে ক'বলৈ গ'লে এটাই কথা কম যে ছোৱালী চৰিত্ৰ মিয়া খালিফাৰ দৰে আৰু জুৱাই লাগে আকৌ ৰামৰ দৰে শুনিব পাইছো দৈবিকে আৰু 7 নম্বৰ সন্তান জন্ম হল বোলে মানুহৰ ন ভুল হয় সেইকাৰণে ভুল হোৱা আগত ন বাইকতে হওক বা বিছনাতে হওক হেলমেটটো লগাই ল'ব লাগে নহলে পাছত মই আনিব আহিছো কোন গ'ল দৈবকী দাদা শুনা তোমাৰ পুত্ৰ মোৰ হাতত দিয়া নাই দাদা নহলে কাৰ্ড বেছি দিয়া হ'ব তোমাক দিয়া পালো এতিয়া সন্তানটো এইটো বোলে কংখ আৰু খুব ভাল লাগিল চাগে ন এজন অসমীয়া হৈ অসমীয়াৰ সংস্কৃতিটো কৰিবলৈ ধ্বংস একদম সঁচা কথা মই ন ৰ লাগি চাওঁ কাৰণ হাইব্ৰিডৰ পকা অমিতা খাই আকৌ মই বহুত ভাল পাওঁ দিনত জোন দেখা পাবই যদিহে জোন দুটা পোহৰ ইমান হাই ভল্টেজৰ হয় এতিয়া আজিকালি সবে ন ডাঙৰ বস্তুৱে ভাল পায় কিন্তু সব ডাঙৰ বস্তু আকৌ ভাল নাথাকে এক্সাম্পল হিচাপে তুমি গছজোপাকে লৈ লোৱা গছজোপাত যিমানে ডাঙৰ হক লাগিলে কিন্তু ভিতৰত গোটে ধুনটো হ'ব পাৰে এনেকুৱা বনাবলৈ বহুত টেপিলে মানে মোবাইলটো अबे साले সৰিয়ে পৰিব কাৰণ বিলাহী পকি গলে ন তলত পৰি যাব পাৰে আৰু সেই কাৰণে পৰা আগতে ভাজি খাই পেলাব লাগে समझ रहे हो ना বুজিছো আৰু জানিছো যে তুমি এইবোৰ বনাবলৈ বহুত কষ্ট কৰিছা কেতিয়াবা ভি কেতিয়াবা 69 কেতিয়াবা ডগি কৰি থাকা কষ্ট ফল ন সদায় মিঠা আৰু পাৰিলে সেই ফল কেইটা ন মুকে খাবলৈ দিবা Check the ladies. এই চেক কৰিবলৈ আছে নেকি প্ৰডাক্টটো দেখিলে গম পোৱা যায় গোটেই ইউজ কৰা মাল বুলি এনেকুৱাই হ'ব ন জোৰে তৰে চাৰ্জাৰ লগালে বেটাৰী নুফুলি আৰুনো কি হ'ব अबे साले तभी मेरा माफ करना गुस्से Right my body. Forgive me. আৰু বেটাৰীটো ইমানে ফুলিছে যে কেতিয়া ফুটি ফাটি যায় একোৱে ঠিক নাই এইখিনি পুষা যায় না সেইখিনি আমি ঠুঙাত উৰাবে লেউৰা প্ৰথম একেলা চেল খোৱা তই ন বিৰ পৰা আপডেট হৈ ল তোমালোকে যদি বাধ্যত জন্ম হোৱা মানুহ দেখা নাই তেতিয়াহলে
এইটো চাই লোৱা মানে গাত নাই চাল বাকলি আৰু মদ খাই 3 টেকেলি আৰু যিখিনি ধোঁৱা উৰাইছ এনেকুৱা এটা কান্দুলীয়া চৰ দিম 1 সপ্তাহ গোটে ধোঁৱা ধোঁৱা হাগিবি কথা এটা শুনিছা নহয় हर कुत्ते का दिन आता है আৰু ये रिश्ता क्या कहलाता है তো বন্ধুসকল হ'ব আজি কাৰণে ইমানে যদি তোমালোকৰ ভিডিও চাই ভাল লাগিলে লাইক কৰিবা আৰু যদি চেনেলটোলে নতুন দেন চেনেলটো কৰিবা সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ না একেবাৰে নাপাহৰিবা আৰু যদি বেছি ভাল লাগিলে ভিডিওটো চাই দেন শেয়াৰ কৰিবা বন্ধুৰ সৈতে তো অন্য এটা ভিডিও দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ বাই ষ্টে টিউন লাভ ইউ অল কিপ স্মাইলিং বাই আৰু ইনষ্টাগ্ৰামতো ফলো কৰি লবা